हेलो फ्रेंड मोर नाम नजरुल आपके চাইছে নজরুল এমডি টেকনিক্যাল চ্যানেলত ছবিও বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় যে কেইদিনমান আগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ৱেবছাইট খুলিছিলে ৱেবছাইটৰ নাম হৈছে ৰাইট টু বি পাব্লিক সাৰ্ভিসেস তাতে আপোনাৰ 47টা সাৰ্ভিস আছে সো 47টা সাৰ্ভিসে এটা কৈ ভিডিও মই বনাই আপোনালোকৰ সন্মুখত দেখাম সমলগৰ আগতে কৈছিলো মই সো এটো ভিডিও যেটো আছে এটো ভিডিও আপোনাৰ এটোৰ মাজতে আছে মেৰেজ ৰেজিষ্ট্ৰেচন আপুনি অনলাইনত কেনেকৈ এপ্লাই কৰিব পাৰিব সো মই ডিটেইলছ আপোনালোকৰ ডিসকাস কৰিম সো আপোনালোকে যদি মোৰ চেনেল নতুনকৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ভিডিও মই লৈ আনি থাকোঁ বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ সো বন্ধুসকল আপোনালোকে গম পায় যে ৰাইট টু বি পাব্লিক সাৰ্ভিসেস এটা ৱেব পৰ্টেল হয় ৱেব সাৰ্ভিসত আসাম গভৰ্ণমেণ্টৰ ইয়াতে আপুনি ট্ৰেড লাইসেন্সৰ পৰা আৰম্ভ কৰি আপোনাৰ মেৰিজ ৰেজিষ্ট্ৰেচন ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট তাৰ পিছত ভেহিকল ৰেজিষ্ট্ৰেচন তাৰ পিছত মিউটেশন অফ ৰেজিষ্ট্ৰেচন মাটিৰ যিমান নামজাৰি কৰিব পাৰি ইয়াতে ল্যান্ড ভ্যালুয়েশন ল্যান্ড হোল্ডিং সাৰ্টিফিকেট বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড সাৰ্টিফিকেট তাৰ পিছত আপোনাৰ বহুত কেইটা সাৰ্টিফিকেট আছে আপোনাৰ ইয়াৰ পৰা আপোনাৰ অনলাইনতে আবেদন কৰিব পাৰি সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট সো মই আজি মেৰিজ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে বা অনলাইনত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই হেতুৰ বিষয়ে ডিসকাস কৰিম সো বন্ধুসকল আপোনাৰ যদি ল্যাপটপ বা ডেস্কটপ নাই আপুনি টেনশন নাই আপোনাৰ মোবাইলৰ পৰাও এটো এপ্লাই কৰিব পাৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গলে আপোনাৰ ৰাইট সাইডত ডেস্কটপ মোড দেখিনে আপুনি এটো এপ্লাই কৰিব পাৰিব মেৰিজ ৰেজিষ্ট্ৰেচন সো মই ল্যাপটপত কেনেকৈ এপ্লাই কৰিব লাগিব মই হেতুই দেখাম আজি সো ব্লক ডেস্কটপলৈ মই দেখাই দি আছো কেনেকৈ কোড যাব লাগে কোনটো ৱেবছাইটত যাব লাগিব আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগিব সো ব্লক ডেস্কটপলৈ নকল মই ডেস্কটপলৈ আহিলো ইয়াৰ যেটো ৱেবছাইটৰ যেটো লিংক হয় ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰিলে এটো ৱেবছাইটত ডাইৰেক্টলি পাই যাব সো ইয়াতে আপুনি ল্যাঙ্গুৱেজ চুজ কৰিব পাৰে ভাষাত যাইকিনে আপুনি অসমীয়া বাংলা ইংলিশ তিনটা ল্যাঙ্গুৱেজ আছে তিনটা ল্যাঙ্গুৱেজ আপুনি সিলেক্ট কৰি যিকোনো এটা সিলেক্ট কৰি কিনে আপুনি আবেদন কৰিব পাৰিব সো ইয়াতে চাও পাৰে ৰাইট টু বি পাব্লিক সাৰ্ভিসেস ইয়াতে কেইদিনমান আগতে আপুনি এটো লঞ্চ কৰিছে আমাৰ আসাম গভৰ্ণমেণ্টে স্পেশালি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটো লঞ্চ কৰিছে আপুনি লগইনত যাইকিনে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াতে মোৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে সো আপোনাৰ যদি নাই তেনেহলে ডোন্ট হ্যাভ একাউন্ট যাইকিনে ৰেজিষ্টাৰত ক্লিক কৰিলে ইয়াতে আপোনাৰ নাম মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দেখিনে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব আগতে তাতে যাইকিনে আপুনি ৰেজিষ্টাৰ কৰি লৈ ল'ব সো মই অলৰেডি ৰেজিষ্টাৰ কৰিছো সো এনেকুৱা হেৰি আহি গৈছে অটোমেটিক্যালি সো মই কি কৰিম ইয়াতে ক্যাপচা দেখিনে আপুনি মই ইয়াতে ক্যাপচা দেখিনে লগইন হৈ যাম কাৰণ মই ৰেজিষ্টাৰ অলৰেডি কৰিছো সো ক্যাপচাটো মাৰিকিনে মই লগইনত সিম্পলি ক্লিক কৰি দিম সো ক্লিক কৰি দিয়াৰ পিছত এইটো ৱেবছাইটটো খুলি যাব ৰাইট টু বি পাব্লিক সাৰ্ভিসেস আসাম ইয়াতে আপোনাৰ 46 সাৰ্ভিসেস অলৰেডি দিয়া আছে নেক্সট 6 মান্থত 46 টা সাৰ্ভিস আৰু আহিব সো মই ভিউ অল এভেইলেবল সাৰ্ভিস ইয়াতে ক্লিক কৰি দিম দিয়াৰ পিছত ইয়াতে চাব পাৰে ইয়াতে মানে কি সাৰ্ভিস আছে আপুনি এটোত আহি কিনে চাব পাৰিব সো এটা বহুত কেটা সাৰ্ভিস আছে আপুনি চাই ল'ব সো মই ডাইৰেক্টলি 3 নম্বৰ পেজত যাম 1 2 3 নম্বৰ পেজত যাম 3 নম্বৰ পেজত যাইকিনে মই ৰেজিষ্ট্ৰেচন অফ মেৰিজ কোড আছে মই এপ্লিকেশন 29 ত আছে এপ্লিকেশন ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন সো ইয়াতে চাব পাৰে ইয়াতে ডিপাৰ্টমেন্টটো দিয়া আছে ৰেভিনিউ এণ্ড ৰেজিষ্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট ইয়াতে চাব পাৰে ৰাইট সাইডত দিয়া আছে ডিপাৰ্টমেন্টটো সো মই এটা কি কৰিম এপ্লিকেশনত ক্লিক কৰিম দিম দিয়াৰ পিছত ফৰ্মটো খুল খাই যাব যেটো ফৰ্ম ফিল আপ কৰিম মই ইয়াতে আপুনি চাব পাৰে এপ্লিকেশন ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন সো ইয়াতে আপোনাৰ তিনটা স্টেপ আছে ইয়াতে চাব পাৰে লেফট সাইডত 1 2 3 তিনটা স্টেপ পাৰ হ'ব লাগিব এটা এটাকে 1 2 আৰু 3 সো তিনটা স্টেপ পাৰ হ'ব লাগিব সো এটো হয় এপ্লিকেশন ইয়াতে কিছুমান গাইডলাইনস আছে এই গাইডলাইনস বোৰ আগতে ভালকে চাই ল'ব যাতে ভুল নহয় যেন সো ইয়াতে কি গাইডলাইনস আছে ইয়াতে চাই লম মই গাইডলাইনস ফৰ ফিলিং আপ দা ফৰ্ম এটাচমেন্ট ইয়াতে 1 নম্বৰ দিয়া আছে আবেদনৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি দৰা কইনা সন্নিবিষ্ট শাখাত আপলোড কৰিব লাগিব
দুটা ফটো হোৱা দৰা কইনাৰ হেটা হেৰি আপলোড কৰিব লাগিব কপি অফ এপ্লিকেশ্যন আইডি প্ৰুফ লাগিব হেতু কৈছে দৰা কইনাৰ ফটো হোৱা হ'ব লাগিব সো এটো এক নম্বৰ হেতু গল দুই নম্বৰত কি লাগিব আপুনি চাব পাৰে দুই নম্বৰত আপোনাৰ দিয়া আছে আপোনাৰ দুই নম্বৰটো কি আছে কপি অফ দা এড্ৰেছ প্ৰুফ আপোনাৰ এড্ৰেছ প্ৰুফত এটা হে দিব লাগিব যিকলা দিব পাৰে আপোনাৰ ভোটাৰ কাৰ্ড পাসপোর্ট বা বেংক পাসবুক আধাৰ কাৰ্ড বা ব্ৰেড গ্ৰম এজৰ যেটো হেৰি আছে আপুনি দিব পাৰে যিকোনো এটা তিনি নম্বৰত আছে কপি অফ প্ৰুফ এজ প্ৰুফৰ কাৰণে যিকোনো এটা আইডি প্ৰুফৰ কাৰণে দিব লাগিব ইয়াতে বাৰ্থ সাৰ্টিফিকেট এছএলসি এডমিট কাৰ্ড দিব পাৰে 4 নম্বৰত দিয়া আছে ইন কেস অফ ইন্টেন্ডেড ম্যাৰেজ বুলি কি বুজি পাও আমি সো ইন্টেন্ডেড ম্যাৰেজ বুলি এটো কোৱা হয় যে আপুনি আনুষ্ঠানিক বিবাহ নহয় এটো আপুনি কোড ম্যাৰেজ বা হেৰি কোড ম্যাৰেজ যেতিয়া কৰে আপুনি কৰিব বিচাৰে তাৰ আগতে ইন্টেন্ডেড ম্যাৰেজৰ কাৰণে এটা নোটিস আহে কোডৰ পৰা আপুনি এপ্লাই কৰিব লাগে সো হে নোটিস দি হেৰি কৰি কিনে নোটিস যেতিয়া পায় তেতিয়া আপোনাৰ এটো সময় দিয়ে কোডৰ পৰা যে আপুনি 30 দিনৰ পৰা 90 দিনৰ ভিতৰত আপুনি ম্যাৰেজটো কৰিব লাগিব নহলে এটো এক্সপায়াৰ্ড হৈ যায় সো আকৌ আবেদন কৰিব লাগে সো ইন্টেন্ডেড ম্যাৰেজটোৰ হেতুৱে হয় আপুনি এটো আনুষ্ঠানিক বিবাহ নহয় আপুনি কোড ম্যাৰেজ বা তেনেকুৱা ম্যাৰেজ হলে হেতু ম্যাৰেজ বুলি ইন্টেন্ডেড ম্যাৰেজ বুলি কয় সো আপুনি এটো ডাউনলোড কৰি লব আগতে যদি ইন্টেন্ডেড ম্যাৰেজ হয় সো এটো ডাউনলোড কৰি কিনে আপুনি ইয়াতে ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছত আপুনি এটো যেহেতু আপলোড কৰিব লাগিব পিছত যদি ইন্টেন্ডেড ম্যাৰেজত এপ্লাই কৰি আছে এটো আপলোড কৰিব লাগিব সো যদি আনুষ্ঠানিক বিয়া হয় তেনেহলে এটো নালাগে সো এটো আপুনি আপলোড কৰিব লাগিব ইয়াতে আপোনাৰ ইন্টেন্ডেড ম্যাৰেজ 4 নম্বৰ পঢ়ি আছো মই 4 নম্বৰ চাব পাৰে ইয়াতে বিবাহৰ ক্ষেত্ৰত ম্যাৰেজ নোটিস টেমপ্লেট এটো ডাউনলোড কৰিব লাগিব সহি লাগিব এটো কৈছে আৰু যে আনুষ্ঠানিক বিবাহ ইয়াতে চাব পাৰে 5 নম্বৰ হল আনুষ্ঠানিক বিয়া এতিয়া যদি আনুষ্ঠানিকভাৱে আপুনি বিবাহ কৰি আছে ইয়াতে সলিমিনিছ ইয়াতে ইংলিশত কি এটো দিয়া আছে আনুষ্ঠানিক বিয়াটো তোৰ কাৰণে এটো আপুনি চাব পাৰে আনুষ্ঠানিক বিবাহৰ ক্ষেত্ৰত দৰা কইনাৰ সহি শুনিবৰ হাকাত আপলোড কৰিব লাগিব ইয়াতে আপুনি প্ৰাপ্তিৰ নিৰ্দিষ্ট সময় দিয়া আছে ইনচিত বিবাহৰ আবেদন পঞ্জীয়ন কৰাৰ বাবে জাননী জাৰি কৰাৰ পৰা 30 দিনৰ পৰা 90 দিনৰ ভিতৰত মই কলো নহয় ইন্টেন্ডেড ম্যাৰেজ যেটো হয় 30 দিনৰ পৰা 90 দিনৰ ভিতৰতে কৰিব লাগিব ম্যাৰেজ কৰিব লাগিব সো এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ দা অবটেন দা এটা প্ৰয়োজনীয়তা কি নিৰ্দেশক কিছুমান দিয়া আছে আপুনি ইন্টেন্ডেড ম্যাৰেজৰ কাৰণে কিমান বছৰ লাগে 18 বছৰৰ পৰা 21 বছৰ ইনচিত বিবাহৰ ক্ষেত্ৰত কইনাৰ নিম্নতম 18 বছৰ দৰাৰ 21 বছৰ আৰু যদি আনুষ্ঠানিক বিবাহৰ ক্ষেত্ৰত হয় দৰা কইনাৰ নিম্নতম বয়স 21 বছৰ হোৱা হ'ব লাগিব ইয়াতে ডিফাৰেন্স কিছুমান আছে আনুষ্ঠানিক বিবাহ যদি কৰিব বিচাৰে 21 বছৰ নিম্নতম হোৱা লাগিব দৰা কইনাৰ আৰু যদি আপুনি ইন্টেন্ড ম্যাৰেজ কৰিব খুজিছে তেনেহলে 18 বছৰ কইনাৰ আৰু দৰাৰ 21 বছৰ হোৱা হ'ব লাগিব ইয়াতে এটো ভালকে বুজি লব আগতে ইন্টেন্ডেড ম্যাৰেজ আৰু আপোনাৰ আনুষ্ঠানিক যেটো ম্যাৰেজ কয় হেতুৰ ম্যাৰেজৰ কি ডিফাৰেন্স এটো অলপ বুজি ভালকে লৈ লব সো ইয়াতে আপুনি কিছুমান হেৰি চাব পাৰে ফি দিয়া আছে চাৰ্জেস মাসুল আপুনি 50 rupees নোটিস ফিস এতি যেতিয়া কোডৰ পৰা নোটিস দিয়ে ন তেতিয়া হিয়তে এটা 50 rupeesৰ কাৰণে এটা মাসুল দিব লাগে হেতু 50 rupees টো দিব লাগিব আৰু আপোনাৰ আৰটিপিএছৰ কাৰণে আপোনাৰ rupees পাৰ এপ্লিকেশন প্ৰতিখন আবেদনৰ বাবে 200 টকা ফিস দিব লাগিব ইয়াতে আপুনি এটো স্পষ্ট কৰি কিনে চাই লব এবলে ভালকে কিমান ফিস লাগে এটো সো ইয়াতে চাই লব ভালকে 200 rupees লাগিব প্ৰতিখন এপ্লিকেশনত মানে 200 rupees লাগিব ইয়াতে কিছুমান ইনস্ট্ৰাকশন দিয়া আছে ইয়াতে কি ইনস্ট্ৰাকশন এপ্লিকেশন all the mark field are mandatory and need to be filled up কৰিব লাগিব সব mandatory হয় আৰু আপুনি আপলোড কৰিব লাগিয়া নথিসমূহ 1 MB কৈ সৰু হোৱা হ'ব লাগিব 1 MB কৈ সৰু হোৱা হ'ব লাগিব PDF ফৰমেট হোৱা হ'ব লাগিব যিমান আপলোড কৰিব ন সব 1 MB কৈ তলত PDF ফৰমেটত হোৱা হ'ব লাগিব আৰু যদি সিগনেচাৰ
আপলোড কৰিব বিচাৰে তেনেহলে জেপিজি ফাইলত হোৱা হ'ব লাগিব জেপিজি ফাইল সিগনেচাৰটো যে ইনটেন্ট আনুষ্ঠানিক ব্যৱহাৰ ক্ষেত্ৰত এটো লাগিব সিগনেচাৰটো ইয়াতে চাব পাৰে এপ্লিকেশন ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন বিবাহ পঞ্জীয়নৰ বাবে আবেদন ইয়াতে মেৰিজ টাইপ আপুনি মেৰিজ টাইপ কোনটো কৰিব ইনটেন্ট মেৰিজ নে সলিমনেছ মেৰিজ আপুনি দুটা ক্ষেত্ৰতে আপুনি ক্লিক কৰি যেটো আপোনাৰ হয় হেতু ক্লিক কৰি দি কিনে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি ইয়াতে কোনটো সিলেক্ট কৰি লব যদি সাপোজ ইনটেন্ট সলিমনেছ মেৰিজ মই সিলেক্ট কৰো ইয়াতে আপুনি এটো তলত আহি যাব মেৰিজ অলৰেডি পারফর্ম কিমান তাৰিখত ব্যৱহাৰ আগতে পাৰ্টিৰ সম্পৰ্ক কি হেতু আপুনি দি দিব আৰু ডেট অফ মেৰিজ কিমান তাৰিখত আপুনি মেৰিজ কৰিব হেতু আপুনি তাৰিখটো সন্নিৱিষ্ট কৰিব লাগিব হেতু সন্নিৱিষ্ট কৰি দিব আনুষ্ঠানিক বিবাহ যেহেতু কৰি আছে হেতুৰ তাৰিখ পাৰ্টি কি হেতু দি দিব আপুনি এটো ফিল আপ কৰি কিনে যদি আনুষ্ঠানিক বিবাহ কৰিও বিচাৰিছে আৰু যদি ইনটেন্ট মেৰিজ হয় তেনেহলে তো হেতু ক্ষেত্ৰত বেলেগ হৈ যাব এইবিলাক নালাগে এটো একো নালাগে কিমান তাৰিখত বিয়া কৰিব বিচাৰিছে কি হেবিলাক নালাগে ইনটেন্ট মেৰিজত নালাগে এইবিলাক চাইছে ইনটেন্ট মেৰিজত ক্লিক কৰাৰ পিছত এইবিলাক নোৱা হৈ গল এইবিলাক একো নাই সো আপুনি ইনটেন্ট মেৰিজত মেৰিজ এক্ট এতিয়া মেৰিজ এক্টত এটো বুজি লব দুটা আছে স্পেশাল মেৰিজ এক্ট 1954 আৰু হিন্দু মেৰিজ এক্ট 1955 এতিয়া স্পেশাল মেৰিজ বুলি কি বুলি কও আমি স্পেশাল মেৰিজটো বুজি লব স্পেশাল মেৰিজটো মানে যদি আপোনাৰ দৰা কন্যাৰ ধৰ্ম ৰিলিজনটো বেলেগ হয় যেনো হিন্দু মুসলিম বা খ্ৰীষ্টান দুটাৰ মেৰিজ ৰিলিজন বেলেগ বেলেগ হয় তেনেহলে হেতু ক্ষেত্ৰত আপুনি স্পেশাল মেৰিজ ক'ব পাৰে আৰু হিন্দু মেৰিজটো গমে পায় হিন্দুৰ হেৰি যেটো হয় মেৰিজ হয় হেতু হিন্দু এক বুলি কোৱা হয় সো এটো আপুনি ভালকে এবাৰ চাই লব সো কোনটো হেৰি কৰি আছে স্পেশাল মেৰিজ আৰু হিন্দু মেৰিজ দুটা সো হিন্দু মেৰিজত ক্লিক কৰাৰ পিছত মই ইয়াতে আপুনি চাব পাৰে মিস্টাৰ মিসেস ইয়াতে দিখনে আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফাৰ্স্ট নেম মিডল নেম আৰু লাষ্ট নেমটো দিব লাগিব जो আপোনাৰ যদি মিডল নেম নাই যেনে লাষ্ট নেমটো দিলেই হ'ল জেন্ডাৰটো দি দিব মিডল নেম মোবাইল নাম্বাৰটো এতিয়া এটো মাস্ট বি দিবই লাগিব কম্পালসৰি ম্যান্ডেটৰি মানে আৰু ইমেইলটো আপোনাৰ কম্পালসৰি নহয় আপুনি যদি থাকে দিব নহলে নালাগে ইমেইল আইডি ইয়াতে ইমেইল আইডিত ৰেড হেৰি নাই আৰু ম্যান্ডেটৰি নাই সো ইয়াতে আপোনাৰ এপ্লিকেশন আবেদনৰ কাৰ্যালয় এতিয়া আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা আবেদন কৰি আছে হেতু দি দিব আপোনাৰ রাইট সাইডত কাৰ্যালয় বাছনি কৰক কাৰ্যালয়টো কোনটো হ'ব মই হেতু আপোনাক এটো জাস্ট দেখাবৰ কাৰণে মই এটো এপ্লাই হেৰি কৰি আছো ইয়াতে লাষ্ট নেমটো ভুল হৈছে এটো মিডল নেমৰ যেটো দাস হয় হেতু দাসটো লাষ্ট নেমত গুছি যাব সো মটো ভুল হোৱাৰ কাৰণে এটো ৰেড চেনটো আহিছে ইয়াতে দাস দি দিলো মই দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব আপোনালোকে দিয়াৰ পিছত বেলেগ এটা পেজটো খোল খাই যাব বেলেগ এটা পেজ এটো 2 নম্বৰ পেজত গলো মই এতিয়া এটো ড্ৰাফট ৰেফাৰেন্স নাম্বাৰটো আপুনি নোট কৰি বা ফটো মাৰি ৰাখি দিব ইন ফিউচাৰৰ কাৰণে সো মই এটো ওকে কৰি দিলো দিয়াৰ পিছত ইয়াতে আপোনাৰ 2 নম্বৰ 1 নম্বৰটো কমপ্লিট হল 2 নম্বৰত আহি গলো 2 নম্বৰত দিয়াৰ পিছত 3 নম্বৰটো আহি যাব 3 নম্বৰত ফিনিশ হৈ যাব সো ইয়াতে চাব পাৰে এপ্লিকেশন ফৰ মেৰিজ ৰেজিষ্ট্ৰেচন ইয়াতে আপুনি চাব পাৰে ব্ৰাইড ফাৰ্স্ট নেম কইনাৰ প্ৰথম নাম কইনাৰ যেটো বিৱৰণ হেতু দিব লাগিব ব্ৰাইড ডিটেইলছ দি দিব কইনাৰ বিৱৰণটো ডিটেইলছটো দি দিব আপোনাৰ ইয়াতে কি আছে আপুনি চাব পাৰে এটো এনেকে দি দিব মাদাৰ্স নেম ফাদাৰ্স নেম কি লাগে হেলু বিলেক দি দিব আপুনি ফিল আপ কৰি কিনে তাৰ পিছত তলত আছে আপোনালোকে তলত চাবে কইনাৰ স্থিতি কি তো কইনাৰ স্থিতি দিব মেৰিড আনমেৰিড ডাইভৰ্স এইবিলাক যি আছে হেতু হিচাপত আপুনি সিলেক্ট কৰি দি দিব আপুনি কি কৰি আছে হেতু দি দিব তাৰ পিছত ক্যাটেগৰীটো কি সিনি কিটো আপোনাৰ কোনটো কাষ্টৰ হয় হেতু দি দিব তাৰ পিছত ডেট অফ বাৰ্থটো আপোনাৰ দি দিব মোবাইল নম্বৰটো দি দিব ইমেইল আইডিটো কম্পালসৰি নহয় পাৰ্সোনেল ডিসেবিলিটি যদি থাকে দিব নহলে নালাগে আপোনাৰ ইয়াতে চাব পাৰে নেম অফ দা চিলড্ৰেন অফ দা আৰ্লিয়াৰ মেৰিজ যদি কিবা চিলড্ৰেন আগতে বিয়া হোৱাৰ পিছত যদি চিলড্ৰেন আছিলে
তেতিয়াহ'লে এইটো চিলড্ৰেনৰ বিৱৰণ দিব লাগিব আপোনাৰ যদি বাচ্চা আছে অলৰেডি ইয়াতে আপুনি সন্নিৱিষ্ট কৰিব লাগিব ইয়াতে আপুনি এডো কৰিব পাৰে এড কৰাৰ হেৰি আছে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম ডেট অফ বাৰ্থ আৰু প্ৰেজেন্ট এড্ৰেছ ইয়াতে আপুনি প্লাছ চিনত যাইকিনে এড কৰি কিনে মোৰ আপুনি এড কৰিব পাৰে ইয়াৰ পিছত আপুনি চাব পাৰে নেম অফ ডিপেন্ডেন্ট ইফ এনি যদি থাকে তেনেহ'লে ডিপেন্ডেন্ট দি দিব ইয়াতেও সেম আপুনি এড কৰিব পাৰে তাৰ পিছত টোটেল ইনকাম অফ পেৰেন্টছ এতিয়া পেৰেন্টছৰ ইনকাম কিমান হেতু দিব লাগিব ইয়াতে দিয়া আছে কিমান আপুনি হিচাপত দি দিব হেতু ইনকামৰ হেতু তাৰ পিছত কইনাৰ বৰ্তমান ঠিকনা কি হেতু দি দিব বৰ্তমান কোত ঠাইত বসবাস কৰি আছে মানে প্ৰেজেন্ট এড্ৰেছ বুলি ক'ব পাৰি আপুনি প্ৰেজেন্ট এড্ৰেছটো ইয়াতে ফুল এড্ৰেছটো আপুনি ভালকে লিখি দিব ভিলেজ পুলিশ ষ্টেচন পোষ্ট অফিস পিন কোড এলওসি সমষ্টি আপোনাৰ কোনটো হয় দি দিব ৰেসিডেন্স পিৰিয়ড এট প্ৰেজেন্ট এড্ৰেছ ইয়াৰ মান কিমান দিন ধৰি বসবাস কৰি আছে দি দিব তাৰ পিছত কইনাৰ হয় ঠিকনা এটো দি দিব আপোনাৰ যদি পার্মানেন্ট এড্ৰেছ সেম হয় তেনে টিক মাৰ্ক দি দিব ক্যাটেগরি স্টেট ডিস্ট্রিক্ট এবিলাক দি দিব সো এনেকে কৰি লব আৰু ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিলে 3 নম্বৰ পেজত আহি যাব 3 নম্বৰ পেজত কইনাৰ এটা এটো কইনাৰ বিৱৰণ হল দৰাৰ বিৱৰণটো লিখিব লাগিব দিয়াৰ পিছত আপুনি 3 নম্বৰত আপুনি ফাইনাল যেটো সামেশন বুলি ক'ব পাৰি ফাইনাল সামেশন ক্লিক কৰিলে ফাইনাল সামেশনটো হৈ যাব হোৱাৰ পিছত এটো আপুনি প্ৰিন্ট আউট কৰি লব বা এপ্লিকেশন আইডি থাকিব হেতু এপ্লিকেশন আইডি দি ইন ফিউচাৰৰ কাৰণে ট্ৰেক কৰিব পাৰে বা ষ্টেটাস জানিব পাৰে সো এনেকে আবেদন কৰিব পাৰিব সো মই আপোনালোকক দেখাবৰ কাৰণে জাস্ট এনেকুৱা হেৰি কৰিছো মই এপ্লাই কৰি নেদেখালো কাৰণ মই এপ্লাই কৰিব হেৰি নহল সো বন্ধুসকল কিবা ডাউট থাকিলে মোৰ কমেন্টছত জনাই দিব আজিৰ ভিডিওটো ইমানেই আছিল থ্যাংক ইউ সো মাচ